আৰু কাতি বহাগ মাঘ হয়তো আমি জুবিন দাক বাদ দি বিহু শব্দটোৰেই আমাৰ বাবে শূন্য হৈ গৈছে। আজি এমাহ ধৰি অসমৰ ৰাইজে এইটো বিশ্বাস কৰি ল'ব পৰা নাই যে জুবিন গাৰ্গ আৰু নাই। আমি হয়তো কেতিয়াও কল্পনাই কৰিব পৰা নাছিলোঁ যে জুবিন গাৰ্গ নথকাতকৈও অসম থাকিব পাৰে। জুবিন গাৰ্গৰ অবিহনেও আচলতে কোনো অসমীয়াই ভাবিবলৈ এবাৰৰ বাবেও মনলৈ কেতিয়াও কল্পনাই কৰা নাছিল যে জুবিন গাৰ্গ নথকাকেওনো আমি থাকিব পাৰোঁনে, জুবিন গাৰ্গৰ অবিহনেও অসমৰ মানুহবোৰ থাকিব পাৰেনে। আৰু আজি গুচি যোৱাৰ পাছতো আমি হয়তো মানিয়ে ল'ব পৰা নাই, অসমৰ কোনো মানুহে মানি ল'ব পৰা নাই যে জুবিন গাৰ্গ গুচি গ'ল। আৰু সেইবাবে আমি আজি এনে এটা আমি আগতে মহাপুৰুষ বুলি কওঁ, কাৰোবাক মহামানৱ বুলি কওঁ, কাৰোবাক ভগৱান বুলি কওঁ, কিন্তু আজি আমি এতিয়া উপলব্ধি কৰিছোঁ যে মানুহৰ ভাল পোৱাই যেতিয়া কাৰোবাক মহাপুৰুষ বনায়, মহামানৱ বনায়, কাৰোবাক ভগৱানৰ মৰ্যাদা দিয়ে, সেই মৰ্যাদা সেই স্থান আচলতে কেনেকুৱা হয়। আজিৰ দিনটোত আমি দেখিছোঁ যে গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰৰ মানুহ আজি কাতি বিহু বুলি ঘৰখন এৰি ইয়ালৈ আহিছে জুবিন দাক পাবলৈ, জুবিন দাৰ ওচৰৰ পৰা এবাৰ লগ পাবলৈ। গতিকে ক'বলগীয়া এইটোৱে যে জুবিন দা আমাৰ মাজৰ পৰা যোৱা নাই, কাৰণ জুবিন গাৰ্গ কেৱল এজন ব্যক্তিৰ নাম নাছিল, জুবিন গাৰ্গ এটা সত্তাৰ নাম, আৰু সত্তাৰ কেতিয়াও মৃত্যু নহয়। গতিকে অহা যুগ যুগান্তৰলৈকে যেতিয়ালৈকে অসম, যেতিয়ালৈকে ভাৰত থাকিব, যেতিয়ালৈকে আমি নিজৰ পৰিচয় অসমীয়া বুলি দি থাকিম, যেতিয়ালৈকে সূৰ্য থাকিব, চন্দ্ৰ থাকিব, আমি জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব। আমাৰ মাজত জুবিন গাৰ্গ নামৰ সত্তাটোক জীয়াই ৰাখিব লাগিব।